गसाइगावनि मानिजाथाव खौरां दैथायगिरि शंकर चौधुरीनि थाग्रा न'आव सानब्रै सिगां फेटिगम जिबौनि गासै 11था बिदै बोखांनो मोन्दोंमोन। शंकर चौधुरीनि थाग्रा न'नि सेफ्टि टेंकिनि गुदुङाव गेदेर मासे फेटिगम जिबौआ फानफबनानै गुदुंनिफ्राय हाबलाय ओंखारलाय खालामनाय समाव नुनानै सापटग्रामनि थागिबि जिबौ हमग्रा बान्दब बिश्वजित बर्मननो खौरां हरो। खौरां मोननाय लोगो लोगोनो बान्दब बर्मननि दैदेननायाव जिबौखौ हमनो मोनाखैब्लाबो गासै 11था जिबौनि बिदै बोखांनो हायो। बान्दब बर्मनआ जिबौनि बिदैखौ जोथोन लानानै दोनो आरो साननैनि उनावनो बिदैया बेरनानै जिबौनि 11था फिसा उजियो। दिनै गसाइगाव महकुमानि सिङाव थानाय गुमा हाग्रा बिफाननि हाग्राबारियाव जिबौनि फिसाखौ हाखमा फरेस्ट बिटनि इनचार्ज थजेन बसुमतारीनि दैदेननायाव हगारो। কিছু হাত এৰা হ'ব এই বিষয়ে অলপ কওকচোন কি গোটেই কাহিনীটো। নমস্কাৰ, মই বিশ্বজিত বৰ্মন, প্ৰকৃতি চাপটগ্ৰাম ৱাইল্ড লাইফ প্ৰটেকশ্যন ছ'চাইটিৰ এনজিঅ' ছেক্ৰেটাৰী। আৰু আমি বিগত 3 বছৰ ধৰি সাপ ৰেস্কিউ কৰি আছোঁ আৰু তাহাঁতক ৰিহেবিলিটেট কৰি আছোঁ। তো আজি যোৱা 4 দিনমান আগত গোসাইগাঁৱৰ পৰা ৰেস্কিউ কল এটা আহিছিলে, য'ত আমি ৰেস্কিউ কৰিবলৈ আহি পেলাই মন'ক্লেট কোব্ৰাৰ আমি পোৱালি পাওঁ 16টামান। তো 16টা পোৱালিৰ ভিতৰত এটা কণী বেয়া হৈ যায় আৰু আমি 15টা কণী হেচিং কৰি পেলাই ইহঁতক আমি ছাকচেছফুলি আমি সিহঁতক ফুটাবলৈ সক্ষম হৈছোঁ। তো আজি আহিছোঁ আমি কি গুমা ৰেঞ্জ গুমা ৰেঞ্জ হাকমা বিট, ইয়াতে হাকমা বিট আৰু জেগাত খলনালা জেগাটোত ইয়াতে আমাৰ লগত উপস্থিত আছে আমাৰ কচুগাঁও ডিভিশ্যনৰ প্ৰটেকশ্যনৰ ইনচাৰ্জ কিশোৰ ছাৰ, লগতে আছে আমাৰ গুমা ৰেঞ্জৰ বিট অফিচাৰ, তেখেতৰ সকলৰ উপস্থিতিত আমি এইকেইডাল সাপক আজি ইয়াতে আমি ৰিলিজ কৰিবলৈ আহিছোঁ। কি সাপ আছে ইয়াতে? আমাৰ লগত আছে আপোনাৰ টোটেল 15টা মন'ক্লেট কোব্ৰা বেবী আৰু এটা স্পেক্টেকেল কোব্ৰা বেবী, আৰু লগতে আছে ব্লেক ক্ৰেট, লেজাৰ ব্লেক ক্ৰেট, যাক আমি চাইলেণ্ট কিলাৰ বুলি জানো। এইডাল সাপ আমাৰ লগত আছে। ক'ৰ পৰা ধৰা হৈছিলে সাপবিলাক? সাপকেইডাল আপোনাৰ টোটেল সাপ গোসাইগাঁৱৰ কিহৰ পৰাই ধৰা হৈছে। তো এডাল সাপ অকল আমাৰ গোসাইগাঁৱৰ পৰা অকণমান আঁতৰৰ পৰা আমি ৰেস্কিউ কৰিছিলোঁ। আচ্ছা, আৰু এই সাপবিলাক আপুনি নিজেই কণীৰ পৰা জগোৱা বুলি কৈছে। হয়, কেইটা কণী পাইছিলে? কণী পাইছিলোঁ, তাৰে এটা কণী বেয়া হ'ল, বাকী 15টা কণী ছাকচেছফুলি হেচ কৰিছোঁ। আচ্ছা, আৰু এই ঘটনাটোৰ জৰিয়তে কাৰ্যৰ জৰিয়তে আপোনালোকে কি মেছেজ দিব খোজে জনসাধাৰণক? চাওক, আমাৰ এটা উদ্দেশ্যটো হ'ল যে সাপক মানুহৰ পৰা আৰু মানুহক প্ৰথম উদ্দেশ্য। সেই গতিকে আমি সাপবোৰক ৰেস্কিউ কৰোঁ আৰু তাহাঁতক আমি ৰিহেবিলিটেট কৰোঁ। লগতে মই আপোনালোকৰ জৰিয়তে আমাৰ মিডিয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে ইয়াতে উপস্থিত হৈছে। আৰু আপোনালোকৰ জৰিয়তে এটা মেছেজ মই দিব বিচাৰিছোঁ যে আমি যদি কেতিয়াবা সাপ দেখোঁ, আমি ইমান ভয় কৰিবলগীয়া একো বস্তু নাই, কাৰণ আমাৰ ইয়াতে সাপৰ সংখ্যা মানে বিষাক্ত সাপৰ সংখ্যা একেবাৰে কম। যিমান সাপ পোৱা যায় তাৰ ভিতৰত অকল মাত্ৰ 4 বিধ বা 5 বিধ সাপৰহে বিষ আছে, বাকী যিমান সাপ আছে গোটেই নন ভেনমাছ সাপ হয়। আৰু লগতে এটা মেছেজ দিব বিচাৰিছোঁ যে যদি কেতিয়াবা কাৰোবাক যদি স্নেক বাইট হয়, আপোনালোকে প্লিজ কেতিয়াও ওঝা ঝাৰফুকৰ ওচৰত যাতে নাযায়। এইবোৰ অন্ধবিশ্বাসৰ পৰা আমি দূৰ হৈ আহিব লাগে। লগতে এই পেচেণ্টজনক লগালগ চিভিল হস্পিটেললৈকে প্ৰেৰণ কৰি এণ্টিভেনমৰ সহায়তহে আমি স্নেক বাইট পেচেণ্টক ভাল কৰিব পাৰোঁ। এইখিনি মেছেজ মই ছ'চাইটিৰ মাজত দিব বিচাৰিছোঁ। যুঁজা চলোৱা হৈছে, তো আমাৰ বন বিষয়া হিচাপত আপোনাৰ বক্তব্য এই সন্দৰ্ভত কি থাকিব? মই কচুগাঁও ডিভিজনৰ প্ৰটেকশ্যন ৰেঞ্জৰ ইনচাৰ্জ হওঁ। মোৰ নাম কিশোৰ বসুমতাৰী। আজি আমাৰ স্নেক সেৱাৰ যিটো চাপৰগ্ৰামৰ মানে NGO আৰু তেওঁলোকে মোক কণ্টেক্ট কৰিলে যে আমাৰ কেইটামান সাপ আছে, আমাৰ মানে এৰিবৰ কাৰণে অলপ মানে ঠাই লাগে, মানে যে আমি সাপৰ পোৱালি আৰু সেইটো এৰিবৰ কাৰণে ঠাই লাগে, তেনেকুৱা কিবা জেগা মানে আমাক সুধিছে। আৰু তেতিয়া মই আমাৰ গুমা ৰেঞ্জটোৰ ওচৰত ভাল হ'ব বুলি হেনে আমাৰ গুমা ৰেঞ্জৰ লগত আমি কণ্টেক্ট কৰি পেলাই ঠাইটো আমি বাছি লৈছোঁ। তাৰপিছত আনি পেলাই আমি ইয়াতে আজি এৰিবৰ কাৰণে যোজা কৰিছোঁ। কিছুমান সাপ আছে আমাৰ বিশেষ আমি ইমান নাম নাজানো, কিন্তু ফেটি সাপ বুলি গোটেইকেইটা ফেটি সাপ। এইটো ভাল পদক্ষেপ আৰু এইবিলাক মানে যদি মানে আমি প্ৰতিৰক্ষা কৰিব পাৰোঁ আমাৰ কাৰণে খুবেই ভাল। সাপ হ'লে যে মানুহ খুটিব সেইটো কথা নহয়, মানুহবিলাকে ভুল বুজে। সাপ দেখিলে মানুহ মাৰি পেলায় বা এনে অনতেই এনেই মাৰি পেলায়, এইবিলাক মানে ভুল। গতিকে আমি সকলোৱে বুজিব লাগে যে সাপ আমাৰ কাৰণে বহুত
উপকাৰীহে একফালৰ পৰা ক'ব গ'লে গতিকে আমি চবে মানে বুজিব লাগিব যে সাপ আমাৰ কাৰণে ভাল আৰু যাৰ কাৰণে আমি আমাৰ যিটো স্নেক চেভাৰ আছে তেওঁলোকে সেইটো প্ৰচেষ্টা কৰিছে যে আমি সাপটো যেনে তেনে বচাব লাগে কিছুমান সাপ আমাৰ পৰা বিলুপ্ত হ'ব ধৰিছে আমাৰ ইপিনে যিটো পাব লগা সাপ সেইটো আমি এতিয়া দেখা নাপাওঁ সেইবিলাক সাপ আমি ছেভ কৰিব পাৰিলে ভাল আৰু কি তাকে কৈ মই মানে এইখিনি ক'লোঁ আৰু কি